নমস্কাৰ বন্ধু বান্ধৱীসকল এছআই এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপুনি টেট পৰীক্ষা দিছিলে আপোনাৰ বাবে আছে এটা ভাল খবৰ। অসম টেটৰ ফলাফলক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে এটা বৃহৎ মন্তব্য কৰিছে। তেখেতে কি মন্তব্য কৰিছে চাওক এইটো ভিডিঅ'ত। কাৰো প্ৰলোভনত কোনো নপৰিব। এটা দুষ্ট চক্ৰ সক্ৰিয় হৈ আছে। তাৰ কিংপিনজনক ইতিমধ্যে অসম চৰকাৰৰ CIDয়ে গ্ৰেপ্তাৰ কৰিছে, কিন্তু আন কেইবাজনো ব্যক্তি তেওঁলোক পলাতক অৱস্থাত আছে। পলাতক অৱস্থাৰ পৰা তেওঁলোকে কাৰোবাক প্ৰলোভিত কৰি পৰিচিত কৰি ধন আত্মসাৎ কৰাৰ এটা ফন্দি ৰচিছে। কিন্তু আমাৰ প্ৰাৰ্থীসকল সজাগ সচেতন হ'ব লাগে। কোনেও টেটৰ নম্বৰ বঢ়াই দিব নোৱাৰে, কোনেও টেটত পাছ কৰাই দিব নোৱাৰে। গতিকে তেওঁলোকে যি পৰীক্ষা দিছে তাৰ ওপৰত আস্থা ৰাখি ধৈৰ্যৰে তেওঁলোকে পৰীক্ষাৰ ফলাফললৈ অপেক্ষা কৰিব লাগে। সোনকালে দিব, সোনকালে। মানে নিৰ্দিষ্ট কোনো তাৰিখ নাই, আমাৰ কোনো ৱেবছাইট তেনেধৰণে শেষ সমিতি জনজাতি মৰ্চাৰ ইয়াত ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে আৰু সেই কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰাৰ কাৰণে মই ইয়াত উপস্থিত হৈছোঁ। আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ইয়াত আহি পাইছে আৰু ৰাজ্যিক জনজাতি মৰ্চাৰ সকলো কাৰ্যনিৰ্বাহক সদস্যা আছে। এতিয়া ভোজন বিৰতিৰ পাছত মিটিং আৰম্ভ হ'ব। হয়, মোৰ সকলো লোকে আবেদন, কাৰো প্ৰলোভনত কোনো নপৰিব। এটা দুষ্ট চক্ৰ সক্ৰিয় হৈ আছে। তাৰ কিংপিনজনক ইতিমধ্যে অসম চৰকাৰৰ CIDয়ে গ্ৰেপ্তাৰ কৰিছে, কিন্তু আন কেইবাজনো ব্যক্তি তেওঁলোক পলাতক অৱস্থাত আছে। পলাতক অৱস্থাৰ পৰা তেওঁলোকে কাৰোবাক প্ৰলোভিত কৰি পৰিচিত কৰি ধন আত্মসাৎ কৰাৰ এটা ফন্দি ৰচিছে। কিন্তু আমাৰ প্ৰাৰ্থীসকল সজাগ সচেতন হ'ব লাগে। কোনেও টেটৰ নম্বৰ বঢ়াই দিব নোৱাৰে, কোনেও টেটত পাছ কৰাই দিব নোৱাৰে। গতিকে তেওঁলোকে যি পৰীক্ষা দিছে তাৰ ওপৰত আস্থা ৰাখি ধৈৰ্যৰে তেওঁলোকে পৰীক্ষাৰ ফলাফললৈ অপেক্ষা কৰিব লাগে। সোনকালে দিব, সোনকালে। মানে নিৰ্দিষ্ট কোনো তাৰিখ নাই, আমাৰ কোনো ৱেবছাইট তেনেধৰণে শেষ হোৱা নাই। তেওঁলোকৰ লগত মই ইতিমধ্যে দুবাৰকৈ আলোচনাত বহিছোঁ। প্ৰয়োজন সাপেক্ষে তৃতীয় চতুৰ্থবাৰৰ বাবেও তেওঁলোকৰ লগত আলোচনাত আমি বহিম। সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত আছে। ভুকুতে কলটো নপকে, প্ৰত্যেকটোৰ কাৰণে অলপ সময় লাগে। গতিকে তেওঁলোকে উত্থাপন কৰা ন্যায্য সমস্যাখিনি সমাধান কৰাৰ কাৰণে